নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি অসমৰ কিছুমান এনেকুৱা বিশেষ প্ৰকাৰৰ ভূত প্ৰাণী অথবা লোককথাৰ বিষয়ে জানিম যিবোৰ আমাৰ অসমৰ মানুহে অতীতৰ পৰা মানি বা শুনি আহিছে। তো আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। নমস্কাৰ আৰু স্বাগতম আননোন ফেক্টছ আছামিজৰ এটা নতুন ভিডিঅ'লৈ। আমাৰ অসমৰ মানুহে অতীতৰ পৰা এনেকুৱা কিছুমান লোককথা অথবা এনেকুৱা কিছুমান প্ৰাণীক বিশ্বাস কৰি আহিছে যিবোৰ আছে নে নাই সঠিককৈ ক'ব পৰা নাযায়। সেইবোৰৰ বিষয়ে ক'তো আনুষ্ঠানিকভাৱে লিখা হোৱা নাই, যদিও পুৰণা প্ৰজন্মৰ পৰা নতুন প্ৰজন্মই মুখে মুখে শুনি আহিছে। মই এই ভিডিঅ'টোত এইবোৰক প্ৰাণী বুলি সম্বোধন কৰিম। আমাৰ প্ৰথম লোককথা বা প্ৰাণী হৈছে বিৰা। বিৰা এনেকুৱা এটা বস্তু যিয়ে নিজৰ মালিকৰ বাবে পইচা বনাব পাৰে আৰু সেইবাবে মালিকে বিৰাক খুৱাই বুৱাই ৰাখিব লাগে। আৰু ইয়াতে কৈ দিওঁ যে বিৰাই বহুত বেছিকৈ খায় আৰু যদি বিৰাই খাবলৈ নাপায় তেন্তে সি নিজৰ মালিকক বহুত অশান্তি দিয়ে। দ্বিতীয় লোককথা বা প্ৰাণী হৈছে যখিনী। অসমৰ মানুহে কয় যে বৰষুণৰ বতৰত যখিনীয়ে নিজৰ কাপোৰ খুলি গছত উঠি যায় আৰু তাৰ পৰা ইন্দ্ৰদেৱৰ লগত কাজিয়া কৰে আৰু সেইবাবে ইন্দ্ৰদেৱে যখিনীক মাৰিবলৈ গছত বিজুলী পেলায়। এজনী মহিলা তেতিয়া যখিনী বনি যায় যেতিয়া তাইৰ মনৰ আশা পূৰণ নোহোৱাকৈ মৰি যায়। যখিনীয়ে গৰ্ভৱতী মহিলাৰ ল'ৰাক চুৰ কৰি লৈ যায় আৰু কোৱা হয় যে যখিনীয়ে মতা মানুহক নিজৰ ফালে আকৰ্ষণ কৰি ওচৰলৈ নি মাৰি পেলায়। তৃতীয় লোককথা বা প্ৰাণী হৈছে কণভূত। ইয়াৰ কাহিনী কিছু আমোদজনক হয়। এইটো এটা এনেকুৱা বস্তু যাৰ তিনিটা ভৰি আছে আৰু ইয়াৰ ডিঙি নাই আৰু ইয়াৰ চকুটো বুকুত থাকে। ইয়াক ভূতৰ ৰজা বুলিও কোৱা হয় আৰু ফটোত আপুনি দেখিছেই কেনেকুৱা ভয়ানক হয়। কোৱা হয় যে ইয়াৰ ইমান শক্তি আছে যে ই একেবাৰতে কেইবাজন মানুহক আহত কৰিব পাৰে আৰু মাৰিবও পাৰে। আমাৰ চতুৰ্থ লোককথা বা প্ৰাণীৰ নাম হৈছে ঘোঁৰাপাক। অসমৰ মানুহে ঘোঁৰাপাকক বহুত ভয় কৰে। ইয়াৰ কাৰণ ঘোঁৰাপাকৰ আকৃতি। ঘোঁৰাপাকৰ শৰীৰ আধা মানুহ আৰু আধা ঘোঁৰা। মানুহে কয় যে ঘোঁৰাপাক নদীৰ কিনাৰত, ডাঙৰ পুখুৰী বা জলাশয়ৰ কিনাৰত দেখিবলৈ পোৱা যায়। যিবোৰ মানুহে দুপৰ ৰাতি মাছ মাৰিবলৈ যায় সেইবোৰ মানুহে ঘোঁৰাপাকক কেতিয়াবা দেখি পায়, হ'লেও পুৱতি নিশাও ইয়াক দেখিবলৈ পোৱা যায়। মানুহে কয় যে ঘোঁৰাপাক সম্পূৰ্ণ মানুহৰ দৰে ৰূপ ধাৰণ কৰিব পাৰে আৰু ই বেলেগ মানুহক নিয়ন্ত্ৰণ কৰিব পাৰে। ই সকলো মানুহৰ নাম জানে আৰু প্ৰতিটো মানুহৰ স্বভাৱৰ বিষয়ে গম পায়। ঘোঁৰাপাকে মাছ খাই ভাল পায়, সেইবাবে মাছ মৰা মানুহে ইয়াক দেখি পায়। পঞ্চম লোককথা বা প্ৰাণীৰ নাম হৈছে পোৱালী ভূত। পোৱালী ভূত বহুত দুষ্ট স্বভাৱৰ হয় আৰু ই দেখিবলৈ সৰু ল'ৰাৰ দৰে হয়। পোৱালী ভূতে পাকঘৰৰ পৰা মিঠাই আৰু ভাত চুৰ কৰি খায়। সাধাৰণতে মানুহে পোৱালী ভূতক নিৰাপদ বুলি ভাবে, কিন্তু যদি ইহঁতে খাবলৈ একো নাপায় তেতিয়া ইহঁতে মানুহক মাৰিবও পাৰে, কিন্তু সাধাৰণতে এনেকুৱা নকৰে। আমাৰ ষষ্ঠ লোককথা বা প্ৰাণীৰ নাম হৈছে বাঁহভূত। কোৱা হয় যে বাঁহভূত অসমৰ ঘন বাহনিত থাকে আৰু ইহঁতে তেনেকুৱা মানুহক লক্ষ্য বনায় যিবোৰ মানুহে এই বাহনিৰ মাজেৰে অহা যোৱা কৰি থাকে। পোৱালী ভূতৰ দৰে বাঁহভূতো বহুত দুষ্ট স্বভাৱৰ হয়। যদি মানুহে বাহনিৰ মাজেৰে আহে তেতিয়া ইহঁতে বাঁহ মানুহৰ মূৰৰ ওপৰত পেলাই দিয়ে, যাৰ বাবে মানুহে ভয় খাই পলায় বা দুখ পায়। ইয়াৰ উপৰিও ইহঁতে মানুহ গৈ থাকিলে ৰাস্তাৰ আগত বাঁহ পেলাই ৰাস্তাটো বন্ধ কৰি দিয়ে আৰু যদি মানুহে সেই পৰি থকা বাঁহখিনি পাৰ হ'বলৈ যায় তেতিয়া ইহঁতে বাঁহখিনি উঠুৱাই দিয়ে আৰু যোনে পাৰ হ'ব বিচাৰে সিহঁতে তাৰ পৰা পৰি দুখ পায় বা ভয় খাই পলায়। অৱশেষত আমাৰ আজিৰ ভিডিঅ'ৰ শেষৰ অৰ্থাৎ ৭ নম্বৰ লোককথা অথবা প্ৰাণী যিয়ে কওক সেয়া হৈছে আমাৰ বৰদৈচিলা। অসমৰ মানুহে বৰদৈচিলাক ধুমুহাৰ ভগৱান বুলি মানি আহিছে। অসমৰ মানুহে মানে যে বৰদৈচিলাই বতাহ ধুমুহাৰ সৃষ্টি কৰে। কোৱা হয় যে এপ্ৰিল মাহত বলা প্ৰচণ্ড ধুমুহা বতাহ এই বৰদৈচিলাই নিয়ন্ত্ৰণ কৰে। কোৱা হয় যে বৰদৈচিলাই বিজুলীৰ ভগৱানৰ লগত বিয়া হৈছে আৰু তেওঁ মাকৰ ঘৰলৈ অসমীয়া নতুন বছৰত যায় আৰু এই সময় এপ্ৰিল মাহৰ মাজৰ পৰা আৰম্ভ হয় আৰু যেতিয়া তেওঁ মাকৰ ঘৰৰ পৰা স্বামীৰ ঘৰলৈ উভতে তেতিয়া তেওঁৰ খং উঠে, মন বেয়া হয়। সেইবাবে স্বামীৰ ঘৰলৈ উভতোতে বহুত জোৰেৰে বতাহ ধুমুহাৰ সৃষ্টি হয় আৰু মানুহৰ ঘৰ খেতি বাতিৰ ক্ষতি হয়। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই অকল 7টা ভূত বা লোককথাৰ ওপৰত কথা পাতিছোঁ, হ'লেও আৰু এনেকুৱা আৰু বহুতো লোককথা আছে যাৰ বিষয়ে আজি কোৱা নাই। যদি আপোনালোকে আৰু জানিব বিচাৰে তেন্তে তলত কমেণ্ট কৰি জনাব। আকৌ লগ পাম এটা নতুন ভিডিঅ'লৈ। তেতিয়ালৈকে বাই বাই।